নমস্কাৰ। চতুৰ্থ সংখ্যক নিশান্ত সমাৰোহৰ উপস্থিত আমাৰ সন্মানীয় অতিথিসকল, মঞ্চৰ সন্মুখত উপবিষ্ট আমাৰ সন্মানীয় ছাৰ বাইদেউসকল, লগতে মোৰ সতীৰ্থসকল, লগতে অনুষ্ঠানত উপস্থিত আমাৰ অগ্ৰজ দাদা বাইদেউসকল। আজি খুবেই এটি ভাল লগা দিন, কিয়নো আজি আমাৰ এটা স্বীকৃতি যে আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিষ্ঠানটোত শিকিলোঁ, যি শিক্ষা গ্ৰহণ কৰিলোঁ, তাৰ যি স্বীকৃতি থাকে, সেই স্বীকৃতিটো আজি আমি আনুষ্ঠানিকভাৱে সকলোৱে লাভ কৰিম। আৰু আজি সকলোকে লগ পাইছোঁ আৰু এই শিক্ষাগৃহটোত যেতিয়া মই প্ৰৱেশ কৰিছোঁ, আমাৰ যিসকল শিক্ষাগুৰুৱে আমাক শিক্ষা প্ৰদান কৰিছিল তেখেতসকলক দেখিছোঁ আৰু দেখিয়ে ভাল লাগি গৈছিল। আচলতে শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ কিমান অৰিহণা আছে সেই কথা আমি সকলোৱে প্ৰতিটো ক্ষণত আচলতে উপলব্ধি কৰোঁ। আজি কৰ্মৰত হৈ আছোঁ আৰু কৰ্মৰত প্ৰতিষ্ঠানখনক প্ৰতিটো ক্ষেত্ৰত আগবাঢ়োতে আচলতে তেখেতসকলে যিদৰে বুজনি দিছিল, যিদৰে শিক্ষা আমাক প্ৰদান কৰিছিল, সেই শিক্ষা প্ৰদান কৰাখিনি আমি প্ৰতিটো ক্ষেত্ৰতে আচলতে উপলব্ধি কৰিবলৈ সক্ষম হওঁ। আৰু বিশেষ নকওঁ, আচলতে সাংবাদিকতা সঁচা অৰ্থত ক'বলৈ গ'লে মই নিজে ব্যক্তিগতভাৱে কিন্তু সপোন দেখিয়ে আহিছোঁ। বৰ্তমান সময়ত কৰ্মৰত হৈ আছোঁ। আজি মোৰ 5 মাহমান হৈছে যে যিটো প্ৰতিষ্ঠান মই প্ৰতিদিন টাইমৰ ডিজিটেল পেজত মই কৰ্মৰত হৈ আছোঁ বৰ্তমানলৈকে। আৰু তাত মই আপলোডিং বা লাইভ তেনেকুৱা ধৰণৰ কামখিনি মই চোৱা চিতা কৰি আছোঁ। ভৱিষ্যতে কিন্তু শ্ৰদ্ধাৰ দেৱপ্ৰতীম ছাৰে ইতিপূৰ্বে কৈ গ'ল যে তেখেতৰ কথাখিনি মোৰ ভাল লাগিছে। তেখেতে কৈছে যে কমফৰ্টজ'ন, যে নিৰাপত্তাৰ মাজতে যে আবদ্ধ হৈ থাকিব সেইটো নহয়, আচলতে বাহিৰলৈ যাব লাগিব। আৰু মই ছাৰৰ কথাখিনি সঁচাই খুব ভালেই লাগিছে আৰু এইখিনি মই অনুসৰণ কৰিম আৰু অনুসৰণ কৰিম বুলি মই ইতিমধ্যে ভাবিয়ে থৈছোঁ যে যিসকল মোৰ অগ্ৰজ, যিসকল সতীৰ্থ, সেইসকলে জানে যে মই যিসকল কথা মঞ্চৰ যিটো কামটো কৰি আছোঁ, সেই কামটোত কৰি কিন্তু মই ভৱিষ্যতে কিন্তু মই বাহিৰৰ যিটো ৰিপৰ্ট সেইটোত কিন্তু মোৰ বহুত ইচ্ছা আছে। গতিকে এইখিনি ব্যক্ত কৰিছোঁ। আৰু কৰ্মস্পৃহা, সাংবাদিকতাৰ ক্ষেত্ৰত জীৱন সংগ্ৰাম, সাংবাদিকতাটো যে সংগ্ৰামৰ এটা বিবৃতি, সাংবাদিকতা সপোন জীৱন, এই শব্দবিলাক এই সাংবাদিকতাৰ ক্ষেত্ৰখনত কিন্তু ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আৰু শ্ৰদ্ধাৰ প্ৰণয় বৰদলৈ ছাৰে যি আমাক ইতিপূৰ্বে সাৰুৱা ভাষণেৰে আমাক আপ্লুত কৰিলে, এই সাৰুৱা ভাষণখিনিয়ে আমি আদৰ্শ হিচাপে লৈ জীৱন বাটত আগবাঢ়ি যাবলৈ, এই সাংবাদিকতাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিম সকলোৱে। লগতে কৰ্মস্পৃহা সাংবাদিকতাৰ ক্ষেত্ৰত কিমান প্ৰয়োজন আমি সকলোৱে জানো। এই কৰ্মস্পৃহা কিন্তু আমি শ্ৰেষ্ঠ উদাহৰণ হিচাপে ল'ব পাৰোঁ আমাৰ প্ৰতিষ্ঠানৰ মুন তালুকদাৰ ছাৰৰ পৰা। কাৰণ মুন তালুকদাৰ ছাৰৰ যিটো কৰ্মস্পৃহা, সেই কৰ্মস্পৃহা কিন্তু সঁচাকৈয়ে আকৰ্ষণীয়। কাৰণ মই দেখিছোঁ আচলতে মানুহৰ আগত নিজৰ যিটো ভাল লগা দিশ বা গুণ আচলতে ক'ব নাপায়, কিন্তু আচলতে কিছুমান ক্ষেত্ৰত ক'বলগীয়া হয় যে কৰ্মস্পৃহা মই কি দেখিছোঁ ছাৰৰ তাত। কাৰণ আমাৰ 10 বজাৰ পৰা আগতে ক্লাছ হৈছে, সেই 10 বজাৰ আগত কেতিয়াবা মই গৈ পাওঁ। এই গৈ পাওঁতে মই এটা কথা লক্ষ্য কৰোঁ যে ছাৰে কেৱল আমাৰ ক্লাছে নকৰে, ছাৰে আমাৰ পাঠদান কৰিবলগীয়া যি যাৱতীয় কাম কাজ থাকে, ধৰক পৰামৰ্শ হওক বা বিভিন্ন ধৰণৰ কাম থাকে, মই পুৰা কৰি গৈছোঁ কথাখিনি। আচলতে কৰ্মস্পৃহা দিয়ে। আচলতে ছাৰে বহুত ভাল ভাষণ দিয়ে, আমি সকলোৱে জানো, ভাল পাঠদান কৰে। এই ক্ষেত্ৰতে কিন্তু ছাৰ কিমান ঘটনা থাকে। ছাৰে নিজৰ পাঠদান, যি ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাৰ আগতে যি যাৱতীয় কাম কাজ থাকে, সেই কাম কাজ কিন্তু ছাৰে সুচাৰুৰূপে পৰিচালনা কৰে আৰু সেইখিনি মই স্বচক্ষে দেখিছোঁ। আৰু সেইখিনি আমাৰ আচলতে কিমান শিকিব লগা আছে। আচলতে কৰ্মস্পৃহাটো কি? আচলতে সাংবাদিকতাৰ ক্ষেত্ৰত যে আমি কথাই কম লিখিমে তেনেকুৱা নহয়। সাংবাদিকতা থাকিলে আমি সকলো কৰিব লাগিব। আজি প্ৰয়াত ডক্টৰ হোমেন বৰগোহাঞি ছাৰক আমি